নমস্কাৰ বন্ধু বান্ধৱীসকল ক্লাছ 4 ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পাঠ্যপুথি ভাৰতীয় সংবিধানৰ প্ৰথম পাঠ সংবিধান কিয় আৰু কেনেকৈ এই পাঠটো আপোনালোকৰ মাজত আলোচনা কৰিবলৈ ওলাইছোঁ। পাঠটোৰ আলোচনাৰ আৰম্ভণিতে আমি জানিব লাগিব সংবিধান মানেনো কি, সংবিধানৰ অৰ্থ, সংবিধানৰ প্ৰয়োজনীয়তা আৰু সংবিধান কেনেকৈ সৃষ্টি হয়। সাধাৰণ অৰ্থত সংবিধান হৈছে এনে কিছুমান ৰীতি নীতিৰ সমষ্টি যিসমূহ ৰীতি নীতিৰ জৰিয়তে এখন ৰাষ্ট্ৰ সুকলমে পৰিচালনা কৰা হয়। প্ৰত্যেকখন ৰাষ্ট্ৰৰে একোখনকৈ সংবিধান থাকে। সংবিধানখন হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ আইন। সংবিধান অবিহনে এখন ৰাষ্ট্ৰৰ প্ৰশাসন যন্ত্ৰ সুকলমে পৰিচালনা কৰিব নোৱাৰে। সংবিধানৰ জৰিয়তে এখন দেশৰ বা এখন ৰাষ্ট্ৰৰ প্ৰশাসন যন্ত্ৰ নিৰ্ধাৰিত হয়। সংবিধানৰ জৰিয়তে ৰাষ্ট্ৰখনৰ সমগ্ৰ সমাজ ব্যৱস্থাটো প্ৰতিফলিত হয়। সংবিধান শব্দৰ ইংৰাজী প্ৰতিশব্দ কনষ্টিটিউশ্যন শব্দটো লেটিন ভাষাৰ শব্দ কনষ্টিটিউট শব্দৰ পৰা আহিছে। বিভিন্নজন ৰাজনৈতিক চিন্তাবিদ বা বিভিন্নজন ৰাজনৈতিক দাৰ্শনিকে সংবিধান সম্পৰ্কে বিভিন্ন ধৰণে সংজ্ঞা আগবঢ়াই আহিছে। ইয়াৰ ভিতৰত অন্যতম প্ৰফেচৰ লাস্কীৰ মতে প্ৰত্যেক সুসংবদ্ধ ৰাষ্ট্ৰৰ একোখনকৈ সংবিধান থাকে, যাৰ দ্বাৰা চূড়ান্তভাৱে আইন অনুজ্ঞাসমূহ প্ৰণয়ন কৰা হয়। এক চমু অৰ্থত ক'বলৈ হ'লে সংবিধান এনে কিছুমান ৰীতি নীতিৰ সমষ্টি যিসমূহৰ দ্বাৰা চৰকাৰ, ব্যক্তি, সমাজ, প্ৰশাসন যন্ত্ৰ পৰিচালিত হয়। অৰ্থাৎ ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰিবলৈ আৰু ৰাষ্ট্ৰখনত বসবাস কৰা নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিবলৈ প্ৰয়োজনীয় নীতি নিয়ম বা আইন কানুনৰ সমষ্টি হৈছে সংবিধান। সাধাৰণতে সংবিধান দুই ধৰণৰ, লিখিত সংবিধান আৰু অলিখিত সংবিধান। ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি দেশসমূহত লিখিত সংবিধান দেখিবলৈ পোৱা যায়। অন্যহাতে ইংলেণ্ড অৰ্থাৎ গ্ৰেট ব্ৰিটেইনত অলিখিত সংবিধান দেখিবলৈ পোৱা যায়। এইবাৰ আলোচনা কৰা হওক সংবিধানৰ প্ৰয়োজনীয়তা সম্পৰ্কে। বৰ্তমান সময়ত প্ৰত্যেক ৰাষ্ট্ৰই সংবিধানৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰে। বিভিন্ন ধৰণেৰে সংবিধানৰ প্ৰয়োজনীয়তা জনসাধাৰণে অনুভৱ কৰে। প্ৰথমতে সংবিধানে জনসাধাৰণ আৰু চৰকাৰৰ মাজত এক সম্পৰ্ক নিৰ্ধাৰণ কৰে। অৰ্থাৎ এখন ৰাষ্ট্ৰৰ জনসাধাৰণে চৰকাৰৰ লগত কেনেধৰণৰ সম্পৰ্ক স্থাপন কৰিব পাৰিব। জনসাধাৰণ আৰু চৰকাৰৰ মাজৰ সম্পৰ্ক গণতান্ত্ৰিক হ'ব নে অগণতান্ত্ৰিক হ'ব। জনসাধাৰণে চৰকাৰৰ পৰা কিবিলাক সা সুবিধা লাভ কৰিব পাৰিব বা জনসাধাৰণে চৰকাৰৰ কোনসমূহ বিষয়ত মাত মাতিব পাৰিব বা কোনসমূহ বিষয়ত তেওঁলোকে প্ৰতিবাদ কৰিব পাৰিব। দেশৰ প্ৰশাসন ব্যৱস্থাত জনসাধাৰণে অংশগ্ৰহণ কৰিব পাৰিব নাই, এই সকলোবোৰ দিশ সংবিধানে নিৰ্ধাৰণ কৰে। দ্বিতীয়তে সংবিধানে নাগৰিকসকলৰ ব্যক্তিগত স্বাধীনতা প্ৰদান আৰু সুৰক্ষা দিয়ে। প্ৰত্যেক ৰাষ্ট্ৰৰ নাগৰিকসকলে ব্যক্তিগত স্বাধীনতা লাভ কৰে আৰু এই ব্যক্তিগত স্বাধীনতাসমূহ নাগৰিকসকলে সংবিধানৰ জৰিয়তে উপভোগ কৰিব পাৰে। সংবিধানে চৰকাৰৰ ক্ষমতা নিৰ্ধাৰণ কৰে। অৰ্থাৎ এখন দেশৰ চৰকাৰৰ ক্ষমতা কোনসমূহ বিষয়ত থাকিব বা চৰকাৰে কিমানবিলাক চূড়ান্ত ক্ষমতা লাভ কৰিব পাৰিব, চৰকাৰে জনসাধাৰণৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব আদি সকলোবোৰ সংবিধানেই নিৰ্ধাৰণ কৰে। সংবিধানে সমাজৰ আশা আকাংক্ষা আৰু লক্ষ্যসমূহ পূৰণ কৰাত সহায় কৰে। সংবিধান হৈছে এখন সমাজৰ আশা আকাংক্ষাৰ প্ৰতিফলিত স্বৰূপ। অৰ্থাৎ সমাজৰ আশা আকাংক্ষাৰ ওপৰতেই সংবিধানখন নিৰ্ভৰ কৰে। সংবিধানে জনসাধাৰণক গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰে। এখন দেশৰ জনসাধাৰণে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ সংবিধানৰ জৰিয়তে লাভ কৰিব পাৰে। বিভিন্ন গণতান্ত্ৰিক প্ৰক্ৰিয়া উদাহৰণস্বৰূপে ভোটাধিকাৰ সাব্যস্ত কৰা, মত বিনিময় কৰা, চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ তদাৰক কৰা আদি সকলোবোৰ ক্ষেত্ৰত সংবিধানে
সংবিধানৰ জৰিয়তে নাগৰিকসকলে উপভোগ কৰিব পাৰে। ৰাষ্ট্ৰ এখন সুকলমে পৰিচালিত কৰিবলৈ সংবিধানৰ অত্যন্ত প্ৰয়োজন। সংবিধানৰ অবিহনে এখন ৰাষ্ট্ৰ সুকলমে পৰিচালনা কৰিব নোৱাৰে। এইবাৰ আলোচনা কৰোঁ আহক ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যসমূহৰ বিষয়ে। ভাৰতবৰ্ষৰ সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখে বলবৎ কৰা হৈছে আৰু বলবৎ কৰাৰ সময়ত তেতিয়া ভাৰতৰ সংবিধানত 395টা আৰ্টিকল আৰু 22টা পাৰ্টছ আছিল আৰু বৰ্তমান সময়ত 448টা আৰ্টিকলছ আৰু 25টা পাৰ্টছ আছে। ভাৰতীয় সংবিধানৰ অন্যতম বৈশিষ্ট্য হৈছে প্ৰস্তাৱনা। যদিওবা প্ৰস্তাৱনা ভাৰতীয় সংবিধানৰ মূল অংগ নহয়, তথাপিও প্ৰস্তাৱনাতে সংবিধানৰ মূল উদ্দেশ্যসমূহ ব্যক্ত কৰা হৈছে। ভাৰতীয় সংবিধানৰ আন এটা বৈশিষ্ট্য হৈছে দীৰ্ঘতম সংবিধান। পৃথিৱীৰ ভিতৰতে ই এখন দীৰ্ঘতম সংবিধান। সংবিধান প্ৰণয়নৰ সময়ত ভাৰতীয় সংবিধানত 395টা অনুচ্ছেদ, 22টা অধ্যায় আৰু 9টা অনুসূচী আছিল আৰু বৰ্তমানলৈ 448টা অনুচ্ছেদ আৰু 25টা অধ্যায় দেখিবলৈ পোৱা যায়। ভাৰতীয় সংবিধানৰ অন্যতম বৈশিষ্ট্য হৈছে লিখিত সংবিধান। ভাৰতীয় সংবিধানখন এখন লিখিত সংবিধান। এখন সংবিধান সভাৰ জৰিয়তে এই সংবিধানখন লিখিত ৰূপত প্ৰকাশ কৰি দিছিল আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল এই সংবিধান সভাৰ সভাপতি। আন এটা বৈশিষ্ট্য হৈছে নমনীয় আৰু অনমনীয়, অৰ্থাৎ আংশিকভাৱে নমনীয় আৰু আংশিকভাৱে কঠিন। কিছু ক্ষেত্ৰত ভাৰতীয় সংবিধানখন সংশোধন কৰিব পাৰি আৰু কিছু ক্ষেত্ৰত ভাৰতীয় সংবিধানৰ কিছুমান অনুচ্ছেদ সংশোধন কৰিব নোৱাৰি। কিছু ক্ষেত্ৰত যেনেকৈ এখন ৰাজ্যৰ নাম পৰিৱৰ্তন, সীমা পৰিৱৰ্তন বা এখন ৰাজ্য বিভিন্ন ক্ষেত্ৰত বিভাজন কৰা আদিসমূহ ক্ষেত্ৰত সংবিধান সংশোধন কৰিব পাৰি। ভাৰতীয় সংবিধানৰ আন এটা বৈশিষ্ট্য হৈছে সংবিধানৰ প্ৰাধান্য। ভাৰতৰ সংবিধানকেই সৰ্বোচ্চ আইন বা সুপ্ৰিম ল' বুলি ধৰি লোৱা হয়। দেশৰ কোনো ব্যক্তিয়ে সংবিধান বিৰোধী কাম কৰিব নোৱাৰে। আইনসভা বা কাৰ্যপালিকাই সংবিধান বিৰোধী কোনো আইন প্ৰণয়ন কৰিলে উচ্চতম ন্যায়ালয়ে সেই আইনক অসাংবিধানিক বুলি ঘোষণা কৰিব পাৰে। ভাৰতীয় সংবিধানৰ আন এটা বৈশিষ্ট্য হৈছে ধৰ্মনিৰপেক্ষ। ভাৰতবৰ্ষৰ সংবিধান অনুসৰি ভাৰতবৰ্ষত কোনো ধৰণৰ ৰাষ্ট্ৰধৰ্ম থাকিব নোৱাৰিব, অৰ্থাৎ কোনোবা এটা নিৰ্দিষ্ট ধৰ্মকেই ৰাষ্ট্ৰধৰ্ম বুলি গণ্য কৰা নহয়। ভাৰতবৰ্ষত বসবাস কৰা সকলো নাগৰিকে নিজৰ স্ব-ইচ্ছা অনুসৰি তেওঁলোকৰ ধৰ্মৰ স্বাধীনতা স্বকীয়তা থাকিব। তেওঁলোকে যি ধৰ্ম পালন কৰিবলৈ ইচ্ছুক বা যিকোনো ধৰ্মৰ প্ৰতি তেওঁলোকে আগ্ৰহী, সেই ধৰ্মই পালন কৰিব পাৰিব। চৰকাৰৰ কোনো কাৰ্যকলাপে ধৰ্মৰ ওপৰত বিভাজন কৰিব নোৱাৰিব। ভাৰতীয় সংবিধানে মৌলিক অধিকাৰক সংবিধানৰ অংগ হিচাপে সন্নিৱিষ্ট কৰিছে। প্ৰথম অৱস্থাত ভাৰতীয় সংবিধানে 7টা মৌলিক অধিকাৰৰ কথা উল্লেখ কৰিছিলে যদিও বৰ্তমান ইয়াৰে সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা কৰ্তন কৰিছে। আৰু সেই মৌলিক অধিকাৰসমূহ হৈছে সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মীয় অধিকাৰ, সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ আৰু সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ বৈশিষ্ট্য ভাৰতীয় সংবিধানত দেখিবলৈ পোৱা যায়।